IS retired Jair Qatar President of APHL Siapan, di masa society at tumpen lam take boy. Lason si pini ni pai krep liar ni di purong sopia long kido di masa society at tumpen karang kia mai kepa. Labang so long kaning Japon kiram tang ni pai kebar ni Jair Qatar kaning Japon di masa tumke. Aprang kedam tang ningkan trainer kebrang thong kebra troxi di mapur pendak mai bong kwa dim an nang kido pusi Jair Qatar hinpen ningje. Monta hok pera bangke ningkan krep hora hokebra ner kepa ningkan pensi di masa tum nang kido. Lasi labang so lam ki mate Jair Qatar kaning je ke chok che pupen di masa society at pupen karang kia thengno lam ke jai lapente Jair Qatar komlin tame me kai pon to tang tiang to na lam ka chini ja phan lang iksine di pupen rokasen rong phar report Karbiang Long TV9 News original jitu record ase tat ase 1056 কিন্তু এটা জগাত এটা ইমান ডাঙৰ এটা জাতি আহি such a big মানে population ডিমাসা পপুলেশ্যন ক'তবা গৈ পটকে সেটেল কৰিব পাৰিবনে কৰিব নোৱাৰে ডিমাপুৰত আহি ইহঁতৰ বহুত সময় লাগিছে ডিমাসাসকলৰ পাৰ্মানেণ্ট সেটেল কৰিবলৈ দেট ইজ ৱাই উই জেনাৰেলি ফলো দেট আৱাৰ ৰেকৰ্ড শুড বি 1156 পৰা 23 পৰা ডিমাপুৰৰ পৰা অফিচিয়েলি এডিট হৈছে দ্যাট মিনছ আমি ডিমাপুৰত 11 ইয়াৰ্ছ সৰি more than 4 years 400 আমি ৰাজত্ব কৰিছোঁ গতিকে বেলেগ কথা তেওঁৰ লগত কোনো আমাৰ কাজিয়াও নাই উই আৰ নট পলিটিকেল ৰুইং উই আৰ নট গোয়িং টু কণ্ডেম হিম এজ এ পলিটিকেল লিডাৰ or political party or any whatever you may mean but our main purpose of the convening or this press report is just to inform our new generation that history should be correct and there are many books any history books in Hindi in Dimasa in Karbi and in Assamese all over India regarding Dimasa Kachari Jati dynasty so তেওঁলোকে এই ৰেকৰ্ডবিলাকেই তো কণ্টেম কৰি আছে যদি হিষ্ট্ৰী এনেকুৱা বস্তু য'তে ত'তে মানে ভালকৈ নাজানি এইটো এক্সপ্ৰেছ কৰাটো কৈ দিয়াটো বহুত ভুল মই নিজে গান লিখোঁ হিষ্ট্ৰীৰ ওপৰত গান লিখোঁ কিন্তু ডেটত যেতিয়া মই যাওঁ ডেট কেতিয়াও মেনশ্যন নকৰোঁ মই ভুল হ'ব পাৰে হিষ্ট্ৰীটো এতিয়াও কাৰেকশ্যন হৈ আছে অল অভাৰ দ্য ৱৰ্ল্ড ষ্টিল মই এটা কৈছোঁ আৰু এজনে কৈছোঁ ক'ৰবাত টেৰাকটা মাটিৰ তলত কিবা খুদি পালে যেনে খাছপুৰ ৰিগাৰ্ডিং খাছপুৰ আই ৱান্ট টু এক্সপ্ৰেছ that once it was ruled by the Khasusa. Khasusa is not Dimasa. And after the name of Khasusa, the Khaspur name was established. Bote koi ase. Kintu recently jitu tar historian okole jitu matir tolot jitu eta heri stone writing jitu pale. Eitu to clear hol je Dimasa okole eta rajoto korisil. সেই ধৰণৰ গতিকে হিষ্ট্ৰী বস্তুটোৰ ওপৰত সেনচিটিভ বস্তু স্পেচিয়েলি ডেটটো য'তে ত'তে কৰি দিয়াটো ঠিক নহয় গতিকেতো আমি বেয়া নাপাওঁ কিন্তু এইটো দুখ লাগিছে যে তেওঁ হাইলি কোৱালিফাইড মানুহ এজন ছাচ এন IS অফিচাৰ এজন ছিনিয়ৰ চিটিজেন অফ কাৰ্বি আংলং ছিনিয়ৰ পলিটিকেল লিডাৰ তেওঁ প্ৰতি এই বস্তুটো মানে মাষ্ট পিপলক তেওঁ যদি এক্সপ্ৰেছ কৰিছে দেট ইজ উইচ ইজ কণ্ডেমেবল আই থিংক নট কণ্ডেমেবল বাট উই আৰ নট ছেটিছফাইড হি শুড ৰেক্টিফাই দ্য his statement so কি কম আৰু বেলেগ কৈতো কি লাভ নাই মেইন পইণ্টটো এইটোৱে আছিল আমাৰ দুখ লাগিছে যে এইটো ভুল নিউ জেনেৰেশ্যনটো এইটো ফ'ল' কৰিব নাজানা মানুহে যে এইটোৱে হৈছিলে কিন্তু মৰাৰ পিছত সেইটো ক'লে কি লাভ হ'ব আমাৰ 32তে আমাৰ ডিমাচা ৰাজ্যটো মৰিলে লাষ্ট ৰজা কিংডম গোবিন্দচন্দ্ৰ আজনো মৰাৰ পিছতে তেওঁ আকৌ যদি 18টো আনিলে 18ততো আমি নাই মানে আমাৰ ৰাজ্য নাই বৰাক বিলিত চ' মই বেলেগ নকওঁ আৰু কোনোবাই জানা মানুহে ক'ব আৰু মই ইমানকৈ মই বক্তব্য সামৰিলোঁ ধন্যবাদ যে ভাগ্যটো আমাৰ ডিমাচা মানুহৰে বেয়া নেকি লাইক শুনা পাইছোঁ যে সি ডিমা হাছাও গৈছিলে বোলে Jair Qatar ডাঙৰীয়া ডিমা হাছাও গৈ পেলাই ডিমা হাছাও কাৰ ঠাই সেইটো গম নাপায় নেকি সেইটো গম পাব লাগিছিলে এজন ৰিটায়াৰ্ড IS অফিচাৰ হৈ পেলাই ডিমা হাছাওত যাই কিনি সি যে এনেকুৱা ভুল ধাৰণা আমাৰ জাতিৰ লগত খেলনা কৰিব আমাৰ বুৰঞ্জীটোলৈ সেইফালে জাপাই দিব সেইটো আমি মানে
উঠি অহা যুৱক যুৱতীবিলাকে এতিয়া আমাৰ মানে চিন্তাধাৰাটো বেলেগখিনি আমাক লৈ যাবলৈ কিবা হোৱা নিচিনা আমি হৈছোঁ। কাৰণ কেলৈ বুলি ক'লেতো বাধ্য আমি কিয় হৈছোঁ বুলি ক'লেতো তেখেতে ডিমা হাছাও বুলি নাম কোৱাৰ লগে লগে সি গম পাব লাগিছিলে এইটো কাৰ ঠাই। ইয়াত মানে আমি ক'ব গ'লে ইণ্ডিজিনিয়াছ, ছুপাৰ ইণ্ডিজিনিয়াছ, ভূমিপুত্ৰ হয় আমি। ইয়াত খিলঞ্জীয়া বুলি নহয়, আমি ইয়াত আগৰ পৰাও আমি ইয়াতে থকা মানুহ হয়। ইয়াত এই মহাভাৰত ৰামায়ণৰ দিনৰ পৰা আমি থাকি অহা হয়। আৰু এইটো মানে সকলোৱে জ্ঞাত, সেইটোতে এইটো আমাৰ মানে বুৰঞ্জীয়ে কয় এইটো। তো সি মানুহজন এনেকৈ আহি কিনি মিছলিডিং কৰাটো এইটো ভাল হোৱা নাই তেখেতক। আৰু তেখেতে মই কেলৈ ছাছপেক্ট তাৰ ওপৰত হ'ব বাধ্য হৈছোঁ বুলি ক'লেতো মাজত মই শুনা পাইছিলোঁ যে মাজত নিজক বংশধৰ মেধি বুলি মই শুনা পাইছিলোঁ সংবাদ যোগেদি লাইফত আগত। এই নিজক বংশধৰ মেধি বুলিয়ে কয়। আৰু মাজত আৰু তাৰপাছত শুনা পাইছোঁ যে ৰিচেণ্টলি আৰু শুনা পাইছোঁ যে লাইক তেখেতে মানে নিজৰ কাৰ্বি নিজৰ টাইটেলকো সি বিয়া পাতিছে বুলি কৈছে। তাৰ মিছেছৰ নাম অঞ্জলি ইংটি কাঠাৰ বুলি কৈছে। আৰু নিজেও ইংটি কাঠাৰ, জোনছ ইংটি কাঠাৰ। তো কাঠাৰ আৰু ইংটি কাঠাৰ সেইটোতো কেনেকুৱা কাৰ্বি সমাজত সেইটোতো হ'ব নোৱাৰে। সেইটো কাৰণে মই বিচাৰিছোঁ যে লাইক তেনেকুৱা মানুহ আজি তাৰ কোনো অধিকাৰ নাই, তাৰ কোনো ৰাইট নাই যে ডিমাচা মানুহৰ হিষ্ট্ৰী নাজানি পেলাই আমাৰ হিষ্ট্ৰীটো লৈ মানে খেলিমেলি কৰাটো। আৰু মই সেইটো কাৰণে বিচাৰিছোঁ যে আমাৰ আজি ইয়াত দুখ লগা আমি আজি চিভিল ছ'চাইটি হিচাপে তেখেতক মই সুখুৱাই দিবলৈ মন গৈছোঁ যে লাইক আমি জে.আই. কাঠাৰ ৰিটায়াৰ্ড IAS প্ৰেচিডেণ্ট অল পাৰ্টি হি লিডাৰ কনফাৰেন্সক সুখুৱাই দিছোঁ যে লাইক সি ডিমাচা সমাজক মাপ খুজিব লাগিবই। অকল মুখেৰে বা সেইদিনা দেখা পাইছোঁ যে ক্লিয়াৰিফিকেশ্যন দিছে বুলি কৈছে। একো ক্লিয়াৰিফিকেশ্যনৰ মানে ইণ্টেনশ্যনটো অহা নাই তাৰ পৰা। তেখেতৰ ইণ্টেনশ্যনটো ক্লিয়াৰিফিকেশ্যন কৰিবলৈ নহয়, কিবা বিভাজন সৃষ্টি কৰাই দিয়া নিচিনা, এই সংঘাত লগাই দিয়া নিচিনা এনেকুৱাহে আমি অনুভৱ কৰিছোঁ। সেইটো কিয় কৰিব লাগে তেনেকুৱা? আমি আৰু ইয়াত আমি বহু দিনৰ পৰা বহুভাগ কৰি অহা কাৰ্বি ডিমাচা একদম ভূমিপুত্ৰ আমি ইয়াত। তো ইয়াত সি বেলেগ ইণ্ডিজিনিয়াছবিলাকৰ নাম লয়, তাতে এই খেলি মেলি লগাবলৈ চেষ্টা কৰিব নালাগে তেখেতে। সেইকাৰণে তেখেতে ডিমাচা ৰাইজৰ পৰা ক্ষমা খুজিব লাগিব। তাৰপাছতে আমি মানে কাষ্টমাৰী ট্ৰেডিশ্যনেল কোৰ্টত যাই হ'লেও কিবা কৰিব লাগিব তেখেতে। তাৰপাছতে আমি ৰাইজে হোৱাই আমি মানে মানিব পাৰিম। যদি কালি পৰহি যদি আমাৰ মাজত কিবা অঘটনা ঘটি যদি যালে সি কিবা ৰিস্ক ল'ব পাৰিব নেকি যে তাতে ডিমা হাছাওত যাই কিনি ডিমাচা বোলে কিবা এনেকুৱা লগাই দিয়াৰ নিচিনা? সেইটো মানে ঠিক নহয়। তো সেইটো কাৰণে আৰু তেখেতে পলিটিকেল কেৰিয়াৰ বনাবলৈ এইটো উল্টা ফুল্টা কৰিব নালাগে মোৰ জনা হিচাপতো। ৰিচেণ্টলি কিমানবাৰ এই নিৰ্বাচন সি কণ্টেষ্ট কৰিছে, কিন্তু আজিলৈকে এইটো পৰাজয়টো নহ'ল, জিতি অহা নাই। তো সেইটো কাৰণে কিবা পলিটিক্স লগাই দিব আমাৰ এটা সন্দেহ উঠে। আমি এই ইউথকেইটাই এইটো সন্দেহ উঠে যে তেখেতে কিবা ষড়যন্ত্ৰ কৰিব নেকি। আমি ইয়াত মিলা প্ৰীতি আছোঁ, সদায় মিলা প্ৰীতিকৈ থাকিম, কিন্তু তেখেতৰ এইটো ষড়যন্ত্ৰ এইটো নচলিব। সেইটোৱে মই ক'ব বিচাৰিছোঁ। আৰু এট দি আৰ্লিয়েষ্ট সেই ক্ষমা খুজিব লাগে আমাৰ ডিমাচা সমাজক, সেইটোৱে মই ক'ব বিচাৰিছে। আৰু আপোনালোকৰ ফালৰ পৰা কিবা সুধিবলগীয়া আছে বুলি ক'লেতো সোধক। কি মন্তব্য কৰিছিলে? তেখেতে মন্তব্য কৰাটো মানে এই ডিমা হাছাও গৈছিলে, এই তাৰপাছত তাতে ডিমা হাছাও হাফলঙৰ পৰা দেই বৰাইল নিউজ বুলি এটা পৰ্টেল নিউজ নেকি, তাতে আমি গম পাইছিলোঁ যে লাইক তাতে ডিমাচা বোলে আমাৰ বুৰঞ্জী কিবা মাইবং বোলে ডিমাচা এই কিবা ডিমাপুৰৰ ফালৰ পৰা আমি তাতে 1836ত মানে তাতে মানে আমি আহিছে ডিমাপুৰৰ পৰা। আৰু ডিমাপুৰ ৰাজ্যটো কৰা আগতেও এই ডিমা হাছাও নোহোৱা আগৰ পৰাও তাতে আমি অলৰেডি আছেই ডিমাচা, হয় না নহয়? এতিয়া এক্সাম্পল অসমীয়া মানুহতো এতিয়া ডিফুতেও আছে, গুৱাহাটীতেও আছে, আগত অসম নহা আগৰ পৰাতো আছে তেনেকুৱা ক'ব গ'লেতো। বা সেইটোৱে আৰু মানে বস্তুটো 1536ৰ টাইমৰ কথাটো কৈছে। আৰু সি তাৰ জন্মনো কেতিয়া হৈছে যে সি 1836ৰ কথা লয় যে, আৰু এইটোও মানে কিতাপৰতো এনেই কিতাপটো লৈ ঘূৰি থকাটো দেখে, কিন্তু সেই বস্তুটো কেলৈ সি আঘাত কৰাবলৈ এইটো কৰিছে। ডিমা হাছাওত গৈ কিনি সি ডিমাচা হিষ্ট্ৰীটো নাজানি কিনি বেলেগৰ মানে ওপৰৰ ফালে উল্টা ফুল্টা বাক্য দিয়াটো এইটো ঠিক নহয়। সেইটোৱে আৰু মানে। আৰু 1836টো ডিমাৰ আজিয়ে নাইতো, ব্ৰিটিছে লৈ লৈছে তাৰ 2 বছৰ আগতে। আমার জেই কাঠার সারে
যিটো শব্দৰে লৈ পেলাই এতিয়া প্ৰেছত ভুল দিছে, সেই ভুল ভ্ৰান্তিৰ বিষয়ে দুজন বক্তাই ধুনীয়াকৈ এক্সপ্লেইন কৰা হৈছে। সেই গতিকে ইয়াৰ ওপৰত আমাৰ ডিমাচা জাতিসকলে বহুত দুখ প্ৰকাশ কৰি আছোঁ। আৰু ইয়াৰ লগতে তেখেতে ইমান IAS অফিচাৰ হৈ পেলাই হিষ্ট্ৰীটো ভালকৈ নজনাকৈ এইবিলাক কথা যথে মতে ক'ব নালাগিছিল। তেখেতে তেনেকৈ কোৱাটো নেক্সট জেনেৰেশ্যনত সেইটো হিষ্ট্ৰীকেইটো ফ'ল' কৰিব। তেনেকৈ ফ'ল' কৰিলেতো এইটো ক্লেছ এটা আহি যাবই নিশ্চয়। আমিওতো নামানো নহয়। আমি উত্তৰ মিকিৰ পাহাৰ জিলাক যেতিয়া কাউন্সিল অনাৰ সময়ৰ পৰা আপোনাৰ জেই কাঠাৰ ছাৰ, আপোনাৰ ছয় টেৰাং ইহঁতক তেখেতসকলক আপোনাৰ হিষ্ট্ৰীটো ভালকৈ নুবুজাকৈ কিয় তেনেকৈ ক'ব লাগিছিল? আমাক তেনেকৈ অন্যায় কৰাটো আমি বহুতেই দুখ প্ৰকাশ কৰিছোঁ। আমি ডিমাপুৰৰ পৰা কিমান বছৰ ৰাজত্ব কৰি আহিছোঁ, কিমান ক'ত কেতিয়া কি হৈছে, দুজন ওপৰতো বক্তাই আপোনাক ধুনীয়াকৈ এক্সপ্ৰেছ কৰিছে, ধুনীয়াকৈ জনাই দিছে। সেই গতিকে মই ইমান ক'বলৈ নাযাওঁ। কিন্তু আপুনি এনেকুৱা শব্দক লৈ পেলাই কেতিয়াও আমি ডিমাচা জাতিক আমুক চনত আহিছে, তামুক চনত আহিছে বুলি কোনো ঠাইতে প্ৰকাশ কৰিব নালাগে বুলি মই আপোনাক অনুৰোধ কৰিছোঁ। লগতে আপোনাৰ এই কথা শব্দটোত মই বহুত দুখ প্ৰকাশ কৰিছোঁ। মই সদৌ ডিমাচা মহিলা সমিতিৰ এক্স প্ৰেছিডেণ্ট হৈ পেলাই মই এই কথাটো আজি প্ৰেছ মিডিয়াৰ সৈতে আপোনাকো জনাই আছোঁ আৰু বেলেগ বেলেগ সমুদায়কো মই জনাই আছোঁ। এই জেই কাঠাৰ ছাৰে যিটো কৈছে আমাৰ ডিমাচা জাতি 1836ত অহাটো মুঠতে একেবাৰে ভুল। আমি ইয়াতকৈ আগত কিমান বসবাস কৰি আহিছোঁ, ডিমাপুৰত কিমান ৰাজত্ব কৰিছে, ওপৰতো বক্তাসকলে কৈছে। আপোনালোকে এই তেখেত দুজনৰ কথাৰ থ্ৰুদি আপোনালোকে জানিব। গতিকে জেই কাঠাৰ ছাৰে আপুনি কেতিয়াও তেনেকৈ ভুল প্ৰকাশ নকৰিব। কেতিয়াও আপোনালোকৰ জনগোষ্ঠীক আমি একো ক'বলৈ যোৱা নাই। আমি কাৰো অধিকাৰ নাই জনগোষ্ঠীৰ ওপৰত। যোনে ক'ব বিচাৰে ইণ্ডিয়ান সংবিধানত আছে, ভাৰত সংবিধানৰ যোগেদি আমি ডিমাচা জাতিটো কেনেকৈ আছিলে এইটো নজনাকৈ আপুনি কিয় যথেমথে তেনেকৈ কৈছে? এইটো বহুত বেয়া হৈছে। আপুনি বহুত ভুল কাম কৰিছে। এজন IAS অফিচাৰ হৈ পেলাই আৰু এতিয়া ট্ৰাইবেল মানুহৰ হৈ পেলাই এতিয়া আপুনি কিবা এতিয়া নেতাও হৈ আছে, তেতিয়াহ'লে আপুনি কি কৰি উঠিব? আপুনি কি কৰিব? ট্ৰাইবেলৰ বিষয়ে আমি ইণ্ডিজিনাছ নহয় নেকি? ইণ্ডিজিনাছৰ বিষয়ে আপুনি নজনাকৈ নুঠাকৈ তেনেকৈ একো ভুল ভ্ৰান্তি হ'ব বুলি একো নাভাবিকৈ যথেমথে কৈ দিলে হ'ব জানো? আপোনাতকৈ ভাল হিষ্ট্ৰী জানাও আছে, কামিং জেনেৰেশ্যনতো যেনেকৈ জানা আছে। তথাপিও তেখেতসকলে ক'ব নিবিচাৰে যে কোনো জাতিগত হিচাপে জাতি কোনো কণ্টেণ্ট কৰাটো কোনেও ভাল নাপায়। আমি আপোনাক দুনাই প্ৰাৰ্থনা কৰিও কৈছোঁ, আপুনি যাতে এই কথাটো দুনাই প্ৰকাশ নকৰে, য'তেও নকৰে। ভৱিষ্যতৰ কাৰণে ভাল নহ'ব। আৰু এনেকুৱা হিষ্ট্ৰিকেল নাজানাকৈ কোনেও হিষ্ট্ৰীৰ বিষয়ে নক'লে ভাল বুলি মই এইখিনিতে কৈ সামৰণি মাৰিলোঁ।